বন্ধু বান্ধৱীসকল পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰ্ট চেনেল এডি ক্ৰিয়েশ্যনলৈ। আজিৰ এই ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত মোৰ বন্ধু নিপুণ বড়োৰ এটি সুন্দৰ বাহিৰবাদন আপোনালোকে শুনিবলৈ পাব আৰু বৰ্তমান পৰিস্থিতিৰ লগত সংগতি ৰাখি মই এই ছবিখন আঁকিছোঁ। মই এটি পিকচাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই পিকচাৰটো মোৰ খুবেই মন চুই গৈছে, সেইকাৰণে ভাবিলোঁ কিছু মই আৰ্টৰ জৰিয়তে বা এই পিকচাৰটো মই ৰং তুলিকাৰে উপস্থাপন কৰিবলৈ খুজিছোঁ আপোনালোকৰ সন্মুখত। কিমানখিনি ছাকচেছ হৈছোঁ নাজানো, আপোনালোকে সকলোৱে জানে বৰ্তমান গোটেই অসমত বুলি ক'লেও ভুল নহয়, কি উজনি কি নামনি সকলোতে বানপানী হৈ আছে। আগতে এবাৰ হৈ গ'ল, এমাহ আগত আকৌ নেক্সট টাইম আকৌ হ'ল আৰু এতিয়াও আপোনালোকৰ মোবাইলত আহি আছে চাগে ধাৰাসাৰ বৰষুণ হৈছে বিভিন্ন ষ্টেটত, অসমকে ধৰি ভাৰতৰ। গতিকে পুনৰ বানপানী হোৱাৰ চান্স আছে আৰু বহু ঠাইত নৈৰ মথাউৰি ভাঙিছে। গতিকে তেনেকুৱা পৰিস্থিতিত মই যদিও আপোনালোকৰ সন্মুখত ভিডিঅ'বিলাক আপলোড কৰি আছোঁ ইউটিউবৰ মাধ্যমেৰে, কিন্তু মই ক'ব গ'লে বহুত ভাল পৰিস্থিতিতে আছোঁ। নিজৰ ঘৰৰ ভিতৰৰ পৰা ভিডিঅ' বনাই আছোঁ, ছবি আঁকি আছোঁ। কিন্তু কিছুমান এনেকুৱা মানুহ আছে, শিবিৰত আছে, ফুটপাথত আছে, কিছুমান মানুহৰ ৰান্ধিবলৈ ঠাই নাই, শুবলৈ ঠাই নাই। গতিকে খুব দুখ লগা এটা পৰিস্থিতি হৈছে। চ' মই এই পৰিস্থিতিৰ লগত সংগতি ৰাখি মই এই ভিডিঅ'টো বনাইছোঁ, এই ছবিখন অংকন কৰিছোঁ। গতিকে আপোনালোকে ছবিখন এবাৰ চাব বুলি আশা কৰিলোঁ। আজি অংকন কৰা ছবিখন এখনি সম্পূৰ্ণ জীয়া ছবি বুলি ক'লেও আপোনালোকে ভুল কৰা বুলি নাভাবিব, কাৰণ এই ছবিখনৰ পুনৰাবৃত্তি হৈ থাকিব। বিশেষকৈ বানপানীৰ সময়ত প্ৰতি বছৰে কোনোবা নহয় কোনোবা ঠাইত এনেকুৱা পৰিস্থিতি আপোনালোকে সন্মুখীন হ'বই বা এনেকুৱা ধৰণৰ দৃশ্য আপোনালোকে দেখা পাবই, হয়তো টিভিত হওক বা নিউজ পেপাৰত হওক। গতিকে ঠিক তেনেকুৱা, সেইকাৰণে মই জীয়া ছবি বুলি কৈছোঁ, বানপানীৰ সময়ত আমাৰ অসমৰ এই ছবিখন। আচ্ছা, আপোনালোকে জীয়া ছবি বুলি ক'লেতো চাগে নিশ্চয় বুজি পাইছে। আমি জীয়া ছবি বুলিয়ে কওঁ, আমাৰ গাঁওবিলাকত তেনেকৈ কোৱা যায়, বাস্তৱৰ লগত সংগতি থকা এখন ছবি, সেইকাৰণে মই জীয়া ছবি বুলি কৈছোঁ।
আপোনালোকে যদি ভিডিঅ'টি চাই আছে গতিকে তেতিয়াহ'লে নিশ্চয় দেখা পাইছে যে তিৰোতাজনীৰ ঘৰটো প্ৰায় আধালৈকে ডুব গৈছে বানপানীত। তথাপি মানে কলৰ ভেলত উঠি নিজৰ সন্তানক ভাত বনাই খুৱাব লগা হৈছে পানীৰ মাজত। গতিকে তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'লেহে আমি বুজিব পাৰিম মানে কেনেকুৱা দুখ। গতিকে তাইহে বুজিব কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। গতিকে ছবিখনৰ জৰিয়তে আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিব। মোৰ ভিডিঅ'টো প্ৰায় শেষ হ'ব এতিয়া। গতিকে শেষত আৰু বেছি নকওঁ। যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এটা কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ খুজিছোঁ। মোৰ 1000ৰ ওপৰত আছে ছাবস্ক্ৰাইবাৰ, এবছৰ হ'ল। কিন্তু মই যিমানখিনি ভিডিঅ' বনাওঁ মানে ভিউজ প্ৰায় 100 বা 150 আহে, তাতকৈ বেছি নহয়। নাজানো কিয়, হয়তো মই আপোনালোকক চাগে এণ্টাৰটেইনমেণ্ট কৰিব পৰা নাই বা মোৰ ছবিবিলাক ভাল লগা নাই। কিন্তু মই আপোনালোকে কমেণ্ট বক্সত জনাব, কিবা উপদেশ দিব লগা থাকিলে দিব বুলি আশা থাকিলে, যাতে কিছু মই মডিফাই কৰি অলপ আপগ্ৰেড কৰিব পাৰোঁ।